নমস্কাৰ মই মধুস্মিতা মোৰ চেনেল ষ্টে আপডেটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড অবজেক্টিভ টাইপ কুৱেশ্যনছবোৰ দেখিবলৈ পাব। আজি আমি ডিছকাছ কৰিম টপ 20 ইণ্ডিয়ান পলিটিৰ কুৱেশ্যনছ যিকেইটা সঘনাই কম্পিটিটিভ এক্সামত আহি থকা আমি দেখিবলৈ পাওঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক জনা যায়? এনচাৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ অৰ্থাৎ B.R. আম্বেদকাৰ বুলিও আমি জানো। আৰু ছেকেণ্ড কুৱেশ্যনটো হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি। আমি জানো যে আমাৰ ভাৰতৰ চৰকাৰ ব্যৱস্থাটো কি হয়, সংসদীয় চৰকাৰ ব্যৱস্থা। আৰু ইয়াতে আমি দুখন সংসদ দেখিবলৈ পাওঁ, এখন হৈছে লোকসভা আৰু আনখন হৈছে ৰাজ্যসভা। গতিকে এই যি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা লৈছে? এনচাৰটো হৈছে ব্ৰিটেইন কনষ্টিটিউশ্যন। দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বৰ'ড দ্য আইডিয়াছ অফ প্ৰিএম্বল ফ্ৰম হুইচ কাণ্ট্ৰি। আমাৰ ভাৰতৰ সংবিধানৰ যি প্ৰস্তাৱনাৰ ধাৰণা, সেই ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে সেইটো কুৱেশ্যনো আহি থকা আমি দেখিবলৈ পাওঁ। এনচাৰটো হৈছে কনষ্টিটিউশ্যন অফ USA। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন, ফাণ্ডামেণ্টেল ৰাইটছ ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি। আমি জানো যে আমাৰ ভাৰতৰ সংবিধানে ভাৰতৰ জনসাধাৰণক কিছুমান কি কৰিছে? মৌলিক অধিকাৰ প্ৰদান কৰিছে। এই মৌলিক অধিকাৰৰ যিটো ধাৰণা ভাৰতৰ সংবিধানে কোনখন দেশৰ সংবিধানৰ পৰা বড় কৰিছে? এনচাৰটো হৈছে USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ কাণ্ট্ৰি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ এডপ্টেড ফাণ্ডামেণ্টেল ডিউটিজ। মৌলিক অধিকাৰসমূহৰ লগতে ভাৰতৰ সংবিধানত কিছুমান মৌলিক কৰ্তব্যৰ বিষয়ো আছে। আৰু এই মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা লৈছে? এনচাৰটো হৈছে USSR, যাক আমি বৰ্তমান ৰাছিয়া বুলি জানো। নেক্সট কুৱেশ্যনটো হৈছে ডিৰেক্টিভ প্ৰিন্সিপল ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি। আমাৰ ভাৰতৰ সংবিধানত কিছুমান নিৰ্দেশাত্মক নীতি আছে। এই নীতিসমূহ ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা লৈছে? এনচাৰটো হৈছে আয়াৰলেণ্ড কনষ্টিটিউশ্যন। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিছ আৰু ডিৰেক্টিভ প্ৰিন্সিপলছৰ ওপৰত বহুত কুৱেশ্যনছ আহি থাকে, গতিকে এইকেইটা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যন ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰ উল্লেখ কৰা হৈছে? এনচাৰটো হৈছে 6। সেইকেইটা হৈছে ৰাইট টু ইকুৱেলিটি, ৰাইট টু ফ্ৰীডম, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰাইট ৱাজ ডেছক্ৰাইব বাই ডক্টৰ B.R. আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন। ডক্টৰ B.R. আম্বেদকাৰে ভাৰতৰ সংবিধানৰ কোনটো অধিকাৰক ভাৰতৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছে? এনচাৰটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। হু এডমিনিষ্ট্ৰেটছ দ্য অথ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপতনামা পাঠ কৰোৱায়? এনচাৰটো হৈছে চিফ জাষ্টিছ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশে। নেক্সট কুৱেশ্যন, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কেন প্ৰক্লেইম ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আণ্ডাৰ হুইচ আৰ্টিকল। ভাৰতৰ যিজন ৰাষ্ট্ৰপতি তেখেতে কোনটো অনুচ্ছেদৰ আধাৰত অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? আৰ্টিকল 360 আণ্ডাৰত। নেক্সট কুৱেশ্যন, হাউ মেনি টাইপছ অফ ৰিট আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ ভাৰতৰ সংবিধানত কেইটা প্ৰকাৰৰ ৰিট আছে? এনচাৰটো হৈছে 5। নেক্সট কুৱেশ্যন, হুৱেন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া। ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল? এনচাৰটো হৈছে 1951ত। 1951 চনত প্ৰথমটো সাধাৰণ নিৰ্বাচন ভাৰতত অনুষ্ঠিত কৰা হৈছিল। হুইচ ষ্টেট হেজ ন' পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন। ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? এনচাৰটো হৈছে নাগালেণ্ড। ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ইনটু ফ'ৰ্চ ইন 2005 অক্টোবৰ। ভাৰতত যি তথ্য জনা অধিকাৰ আইন আছে সেইখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে 2005 চনৰ অক্টোবৰ মাহত।
হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট লোকসভা ইলেকশ্যন লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ন্যূনতম কিমান বয়সৰ প্ৰয়োজন এনচাৰটো হৈছে 25 years 25 বছৰ লাগে হুইচ ষ্টেট ফাৰ্ষ্ট এডপ্টেড দ্য পঞ্চায়ত ৰাজ ইন ইণ্ডিয়া ইন 1959 1959 চনত ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম পঞ্চায়ত ৰাজ ব্যৱস্থাটো এডপ্ট কৰিছিলে বা গ্ৰহণ কৰিছিলে এনচাৰটো হৈছে ৰাজস্থান এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিবই এটো বহুতবাৰ কুৱেশ্যনটো এক্সামত সুধি থকা দেখিবলৈ পোৱা গৈছে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ ভাৰতৰ যি নীতি আয়োগ আছে সেই নীতি আয়োগৰ অধ্যক্ষ বুলি কাক জনা যায় এনচাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ আপোনালোকে আৰু এটা কথা মনত ৰাখিব এই নীতি আয়োগক ৰিনেম কৰা হৈছে আগতে ইয়াক জনা হৈছিলে প্লেনিং কমিশ্যন বুলি নেক্সট কুৱেশ্যন হু এপইণ্টেড ইণ্ডিয়াছ চিফ ইলেকশ্যন কমিশ্যনাৰ ভাৰতৰ যিজন মুখ্য নিৰ্বাচনী আয়ুক্ত আছে তেওঁক কোনে নিযুক্তি দিয়ে এনচাৰটো হৈছে প্ৰেছিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক নিযুক্তি দিয়ে In the 42nd Constitutional Amendment 1976, which word was added to the preamble? 1976 চনত যে 42তম সংবিধানিক সংশোধন হৈছিল তাৰ জৰিয়তে প্ৰস্তাৱনাত কোনটো নতুন ৱৰ্ড সন্নিৱিষ্ট কৰা হৈছিল বা শব্দ সন্নিৱিষ্ট কৰা হৈছিল এনচাৰটো হৈছে সেকুলাৰ অৰ্থাৎ ধৰ্মনিৰপেক্ষ শব্দটো 42তম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো who has the right to decide whether a bill is a money bill or not কাৰ ওচৰত সেই অধিকাৰ আছে যিয়ে এখন বিলক মানি বিল হয় নে নহয় ক'ব পাৰিব স্পিকাৰ অফ দ্য লোকসভা সকলোলৈকে আন্তৰিক ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু এনেকুৱা ভিডিঅ'ছ লৈ মই আহি থাকিম আপোনালোকে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব কাষতে থকা ঘণ্টা বেলটো ক্লিক কৰি দিব